এই কাহিনীটো হ'ল দুজন বন্ধুৰ, যি নেকি দুয়োজন এখন সৰু গাঁৱত বাস কৰিছিল। এবাৰ দুয়োজন বন্ধু কৰ্মসূত্ৰে চহৰলৈ গৈছিল আৰু তাৰ পিছত দুয়োজন চহৰৰ পৰা গাঁৱলৈ উভতি আহি আছিল। আৰু সিহঁতৰ চহৰৰ পৰা গাঁৱলৈ উভতি আহোঁতে এখন ঘন জংঘল পাৰ হ'ব লাগে। আৰু যেতিয়া সিহঁত দুয়োজন সেই জংঘলৰ ৰাস্তাটো পাৰ হৈ আছিল, তেতিয়া এজনৰ পিয়াহ লাগিছিল আৰু তেতিয়া সি পানী বিচাৰি গৈছিল। আৰু পানী বিচাৰি বিচাৰি গৈ থাকোঁতে সি ৰাস্তা হেৰুৱাই পেলাইছিল। আৰু কিছু সময়ৰ পিছত সিহঁত দুয়োজন লগ হৈছিল আৰু গধূলি হৈছিল, লাহে লাহে ৰাতি হ'ব ধৰিছিল। তেতিয়া সিহঁত দুয়োটাৰ চকু এটা গুহাত পৰিছিল আৰু গুহাটোক চাৰিওফালে গছ গছনিৰে আৱৰি আছিল। আৰু তাৰ পিছত সিহঁত দুয়োটাই ভাবিলে যে আমাৰ কাৰণে এইখিনি ঠাইয়ে সঠিক ৰাতিটো কটাবলৈ। আৰু তাৰ পিছত সিহঁত দুয়োটাই খৰি অলপ থুপুৰি কৰিলে আৰু তাৰ পিছত গুহাটোৰ ভিতৰত জুই লগাই অলপ সময় বহি গ'ল। ৰাতিৰ সময় আছিল, গুহাটোৰ ভিতৰত জুই জ্বলি আছিল, বাহিৰত গোটেই আন্ধাৰ হৈ আছিল আৰু কিছুমান জন্তুৰ শব্দ আহি আছিল। আৰু সিহঁত দুয়োজনৰ মাজত এজন ভয়াতুৰ বন্ধু আছিল। সি ভূত প্ৰেতৰ কাহিনী আগতে বহুত শুনিছিল যে ৰাতিৰ সময়ত জংঘলত কিছুমান ভয়ানক আত্মা ঘূৰি ফুৰি থাকে আৰু যেতিয়া সেই আত্মাই ৰাতি বাটত কোনোবাক লগ পায় তেতিয়া তাক মাৰি পেলায়। যেতিয়া সি এইবোৰ কথা সিয়াৰ বন্ধুৰ আগত ক'লে, তেতিয়া সিয়াৰ বন্ধুই সিয়াক হাঁহি সুধিলে যে তই কেতিয়াবা ভূত দেখি পাইছ নেকি? আৰু তেতিয়া সি ক'লে যে নাই, মই ভূত দেখা নাই, কিন্তু মোৰ লগৰবোৰে দেখিছে, শুনিছে। তেতিয়া সিয়াৰ বন্ধুই সিয়াক বুজালে যে এইবোৰ মিছা কথা, এইবোৰ বেলেগৰ মুখত শুনা কথা, এইবোৰ বিশ্বাস নকৰিবা, এতিয়া বহুত ৰাতি হৈছে, এতিয়া শুই যোৱা। আৰু এইখিনি কৈয়ে সিয়াৰ বন্ধু শুই গ'ল। কিন্তু সি মনতে ভয় খাই আছিল যে পিছৰ পৰা কোনোবা ছায়া আত্মা আহি সিয়াক মাৰি পেলাই নেকি। আৰু সি জুইৰ ছাইখিনি দেখিও ভয় খাইছিল আত্মা বুলি। এনেকৈ কেইঘণ্টামান যোৱাৰ পিছত সিয়াৰ টোপনি আহি গৈছিল। আৰু কিছু সময় যোৱাৰ পিছত সিয়াৰ মনলৈ এটা সপোন আহিছিল আৰু সপোনত সিয়াৰ ফালে এটা ছায়া আহি থকা দেখিছিল। সি যিমানে মনৰ পৰা ভয় খাইছিল সিমানে ছায়াটো ডাঙৰ হৈ আহিছিল। ছায়াটোৰ হাতৰ আঙুলিৰ নখবোৰ দীঘল দীঘল আছিল। সি যিমানে মনৰ ভিতৰত ভয় খাই আছিল সিমানে ছায়াটোৰ হাতখন সিয়াৰ গলৰ ফালে আহি আছিল। সি যিমানে বেছি ভয় খাই আছিল সিমানে গলৰ ফালে হাতখন আহি আছিল। আৰু তাৰপিছত যেতিয়া হাতখন সিয়াৰ গলৰ সন্মুখত আহি পায় সি হঠাৎ ভয় খাই সাৰ পাইছিল আৰু তাৰপিছত সিয়াৰ বন্ধুক জোৰে সাৱটি ধৰি জগাই দিছিল। আৰু সিয়াৰ লগত কি কি হৈছিল এই সকলোবোৰ কথা সিয়াৰ বন্ধুক আগত কৈছিল। আৰু তাৰপিছত সিয়াৰ এইবোৰ কথা শুনি বন্ধুজনে আকৌ হাঁহিছিল। তাৰপিছত সিয়াৰ বন্ধুই সিয়াক বুজালে যে যদি সেই সপোনটো দ্বিতীয়বাৰ দেখা মই যেনেদৰে কওঁ তেনেদৰে কবি, তাৰপিছত দেখা যাব যে তোক সেই আত্মাই কি কৰে। তই মনৰ ভিতৰতে কৈ থাকিবি যে মই তোক ভয় নকৰোঁ, সন্মুখত আহা। আৰু এইখিনি কৈয়ে সিয়াৰ বন্ধু শুই থাকিল আৰু সিও শুই গ'ল। আৰু কিছু সময়ৰ পিছতে সি আকৌ সেইটো সপোনে দেখিল আৰু সিয়াৰ ফালে ছায়াটো আগবাঢ়ি আহিবলৈ ধৰিলে। কিন্তু এইবাৰ সি ভয় নকৰি মনৰ পৰা সাহস জগাই সি এটাই মাত্ৰ কথা ক'লে যে মই তোক ভয় নকৰোঁ, যে মই তোক ভয় নকৰোঁ, সন্মুখত আহ, যে মই তোক ভয় নকৰোঁ, সন্মুখত আহ। সি যিমানবাৰ এনেকৈ কৈ থাকিলে ক্ৰমান্বয়ে ছায়াটো সৰু হৈ গৈ থাকিল আৰু সি ক'লে যে মই তোক ভয় নকৰোঁ। শেষত একেবাৰে ছায়াটো সিয়াৰ পৰা আঁতৰত গুচি গ'ল, একেবাৰে নোহোৱা হৈ গ'ল। ঠিক এনেদৰেই আমাৰ জীৱনতো হয়। আমাৰ মনৰ ভিতৰত যিমান ভয় আছে সেই ভয়ক আমি যিমানেই ভয় কৰিম আমি সিমানেই সৰু হৈ গৈ থাকিম আৰু সেই ভয়টো ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিব। যদি আমি ভিতৰৰ ভয়বোৰক ভয় নকৰি আমি যুদ্ধ কৰোঁ তেতিয়াহ'লে পৃথিৱীৰ এনেকুৱা কোনো ভয় নাই যিয়ে আমাক ভয় খুৱাব পাৰে।